Hello friends, welcome to my channel Hiranmoy's World. আজি মই আপোনালোকৰ আগলৈ এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো বৰ বিশেষ নহয়, কুমুৰাৰ চাটনি, যেটো কেঁচা কুমুৰাৰে মই বনাবলৈ লৈছো। এয়া কুমুৰা এনেকৈ মই এডখৰ কুমুৰা লৈ লৈছিলো আৰু কুমুৰাডখৰ মই আধা ৰুকনিৰে ৰুকিলো, আধা কটাইৰে এনেকৈ মিহি মিহিকে কাটি দিলো। তাৰ পাছত এআঙুলমান আদা মিহিকৈ কাটি লৈছো আৰু এটা পিয়াজ মই মিহিকৈ কাটি লৈছো। কুমুৰাৰ চাটনি খাব লাগে। কুমুৰাৰ চাটনিটো স্বাস্থ্যৰ বাবে খুবেই ভাল কেঁচাকৈ খালে। সেই কাৰণে মই ঘৰত মানে কুমুৰাৰ চাটনিটো প্ৰায় বনাই খুৱাও কেঁচাকৈ। আৰু এতিয়া মই এই সকলোখিনি মিহলাই চাটনিটো তৈয়াৰ কৰিম। খাবলৈ খুবেই টেষ্টি হয়। সাধাৰণতে কুমুৰাটো কেঁচাই খালেও আপোনালোকে ধৰিব নোৱাৰে কিহৰ চাটনি খাইছে। ইয়াৰ কোনো টেষ্ট নাথাকে যে। ইয়াত আপুনি ইচ্ছা কৰিলে অকণমান নেমু মিহলাই দিব পাৰে, নিদিলেও কোনো আপত্তি নাই। এয়া মই কুমুৰাৰ চাটনি সজাই দিলো। মই ইয়াত মিহি মিহিকে মানধনিয়াও কাটি দিছো। আপোনালোকে ইচ্ছা কৰিলে মানধনিয়া দিব পাৰে। আৰু ই খাবলৈ বহুত সুস্বাদু হয় আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকেও খাই চাবচোন আৰু খাই কেনে পালে মোক কমেন্টত জনাব। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু দাঁতিত থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আগলৈ আপোনালোকে পাই থাকে। আজিলৈ আহো পুনৰ এটা নতুন ৰেচিপিৰে লগ পোৱাৰ আশাৰে ধন্যবাদ। আৰু আপোনালোকে এই কাষত থকা ভিডিঅ' কেইটাও চাব পাৰিব। যিকেইটাত আছে কুমুৰাৰ সৈতে মাছ কঁঠালগুটি দিয়া আৰু কুমুৰাৰ সৈতে ব্ৰইলাৰ মাংসৰ ৰেচিপি।